স্বাগতম জানাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজত জনাইছো আমাৰ ইউটিউব চেনেল 4B ব্লগছ। তো আজি বহুত আৰু পুনৰবাৰ স্বাগতম জনাইছো আপোনাৰ আমাৰ 4B ব্লগছ ইউটিউব চেনেললৈ। তো আজি বহুত দিনৰ মূৰত মানে ভিডিঅ'ত আৰু আহিলোঁ নামলোঁ আৰু তো মানে সদায় আৰু কিমান এটা জেগাৰ পৰাই মানে ষ্টাৰ্ট কৰিম, কিন্তু আজি অলপ বেলেগ বেলেগ জেগা আপোনালোকে মানে বেকগ্ৰাউণ্ডত দেখছি। তো মানে আজি একদম কাঠৰ মাজৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। তো মানে আৰু গাইছ হয়তো আপোনালোকে থাম্বনেইল খান চাই গমেই পাইছি মানে কেনা হ'বা যায় আছে ভিডিঅ'টো। থাম্বনেইল খান কি দিছোঁ ময়ো গম নাপাওঁ, মানে এনে কৈছোঁ আপোনালোকক মানে থাম্বনেইল খান কি দিছোঁ কি দিয়া নাই, আৰু কণ্টেণ্টটো বিশেষ কণ্টেণ্ট একো নাই। মানে কণ্টেণ্ট বুলি আপোনালোকক আৰু কি দেখাম, মানে কণ্টেণ্ট নাই দিয়ক ক'বা গেলি, আকৌ কণ্টেণ্ট হিচাপে অকল নাই। আৰু চাঙৰ তলৰ পৰা ওলাই চাং মানে সেই হেৰি মানে পটলৰ চাং এখন তাতে আছিল পঠাই, তো তাৰে ভিতৰৰ পৰা ওলাই আহিছোঁ। তাতে মানে অলপমান এটা জাগা দি দিলোঁ আপোনালোকক। কি ক'ম মানে তাকে ভাবি আছোঁ, মানে ভাবি আপোনালোকক ক্লিপগিলাখান দি আছোঁ দিয়ক। আৰু চাই দিয়ক ভিডিঅ'টো শেষলৈকে, মানে আজি বহুত এটা ভাল আপোনালোক বস্তু এটা দেখাম আৰু যদি পাৰোঁ। তো চাই দিয়ক ভিডিঅ'টো শেষলৈকে। আৰু গাইছ এনেতে আহি গ'ল মোৰ একদম মানে পুৱাৰ আহাৰ মানে বিশেষ একো নাই, মানে এখন ভাজা ভাত বনাইছোঁ এখন। এই আৰু একদিন দেখিছিলোঁ আপোনালোকক, তো এখানে বঢ়িয়া খাই লওঁ, খাই লগ পাই আছোঁ। এতিয়া খোৱা লোৱা হৈ গ'ল কমপ্লিট, আৰু বতৰ চেঞ্জ হৈ গ'ল গাইছ। আৰু মানে অলপমান আগতে মানে কি বঢ়িয়া ৰ'দ এটা দিছিল, আৰু এতিয়া দেখছি নাই খেচৰা বৰষুণ, মানে বৰষুণে দিলাক। কাপোৰ চাপোৰ মেল দিয়া গৈছিল, আৰু গাইছ মোৰ ইউনিফৰ্মযোৰ লেতেৰা বৰষুণত শুকাইছি ৰ'ব, মানে বেয়া হৈ যাব। আৰু গাইছ আছে ৰ'ব কাপোৰ কেইটামান, এইখান কাপোৰো আছে হ'ব। সেই গাইছ এইখান পৰিয়ে গ'ল। এই ৰ'ব অলপ দেৰিকৈ ভিডিঅ' বনাইছোঁ। কি বৰষুণ হে, মানে এতিয়া বৰষুণ দিছিল আৰু এতিয়া আৰু বৰষুণ নোহোৱা হৈ গ'ল। মানে কিনকিনীয়া বৰষুণ মাৰিছিল আৰু এতিয়া বৰষুণটো নোহোৱা হৈ গ'ল। আৰু ছাগালগিলাখান জিকব বুলি গোটেই ঘৰক দাউৰিছে। কি ঘৰক দাউৰিছে আগে আগে মৰবে আহিছে। কিবা এটা কওঁচোন, কিবা এটা কৈ দিম মোক একবাৰ কেমেৰাত, কওঁ কিবা এটা কওঁ। কিবা কৈছি দিয়ক মনে মনে, মনৰ ভিতৰতে কৈ দিছি। আৰু এটা ছাগাল এটা বাঢ়িয়ে আছে। আৰু গাইছ মোৰ এটা প্ৰব্লেম হৈছে, মানে কি মোৰ চাইকেলখন মানে এইকেইদিন কলেজত নিবাই পৰা নাই। বাসন্তী মোৰ কি হ'ব জীৱন, এইবোৰ দেখছিনে বুজি চাওক অৱস্থা ওলা হৈছে অৱস্থা মোৰ জীৱন। কম ভাইটি ফাটছি নে কি হৈছে, মানে ওপৰত এই যোনটো আছে এই বস্তুটো মানে বাকাল উঠি গৈছে আধা, তাৰে কাৰণে মানে মানে আধা কম ভাইটি ফাটছি, মানে উঠি গৈছি, উঠি যোৱাৰ কাৰণে মানে তাতে ক'ৰবাত ফাটছি নেকি, তাৰে কাৰণে গমেই পোৱা নাই আৰু এতিয়া। ডাক্তৰক তাকে দেখাই আনিব লাগিব। তো চাওঁ ৰ'বচোন কি কৰা যায়। যেনেকৈ মই কথা এটা কওঁ, মানে আপোনালোকক যিটো দেখাম বুলি ভাবি আছোঁ, মানে যিটো বস্তু দেখাম বুলি ভাবি আছোঁ, সেইটো মানে আমাৰ লগত যে মানে ভিডিঅ'ত থাকে দিয়ক ভাৰ্গৱ শকত কেচলটো, মানে সি এখন মানে নতুনকৈ এখন এণ্ট্ৰক এখন লৈছি, মানে গাড়ী এখন লৈছি। তো কি গাড়ী মানে গাড়ীখন কেনে আপোনালোকক দেখাম বঢ়িয়াকৈ, মানে চাই থাকক আৰু দেখি আছোঁ। আৰু চাই থাকক আৰু কি ক'ম, এই আটা ভাৰি আছে চাওকচোন। চাউণ্ড কি তাক ইফালে পাত চাত দি সোমাই থৈ দিছি তাক, মানে দাউৰি থাকে। মানে ইফালে আৰু ঘৰত মানুহ নাই, তাৰে কাৰণে ই আটা বিল্লা এক নম্বৰ বিল্লা। চ' গাইজ মানে মই এটা কথা ভাবিছোঁ, মানে এতিয়া মই গাড়ীখন আমাৰ মানে বাইকখন উলিয়াই কিনে মই মানে তেল ভৰাব গ'লোঁ। তেল ভৰাব যেতিয়া গাড়ীখন যাই থাকোঁতে মানে মোৰ এটা কথা মনত পৰিল, আমাৰ গাড়ীখনততো এনেই নাম বোলো মা কালী লেখাই আছে, আৰু ইয়াতেতো মা কালী লেখাই আছে। তাতে আৰু মই তাৰে ওপৰত এটা ভাবিছোঁ, আৰু মানে আমাৰ গাড়ীখনৰ পিছফালে মানে এটা নাম দিছোঁ, মানে গাড়ীখনৰে নাম। তো গাড়ীখনৰ এটা নাম দিছোঁ মহাৰাজা বুলি এটা দিছোঁ নাম। তো কেনে লাগছি কমেণ্ট কৰিবচোন, মানে কেনেহেন লাগছি এটা মহাৰাজা নামটো দিছোঁ, কমেণ্ট কৰিবচোন। এতিয়া পৰা মানে নাই আৰু মানে বৰষুণ দিছিল, এতিয়া আৰু কিবা এটা গৰম মানে উঠছি দিয়ক কিবা এটা, আৰু সেনে এটা গৰম ধৰছি, মানে কি থাকিবই পৰা নাই এতিয়া। আৰু নামটো কেনে লাগছি আগৰ ক্লিপটোত দেখছি, সেইকাৰণে নামটো কেনে লাগছি এটা কমবচোন। মানে গাড়ীখনৰ এই পিছ চাইডে লগাই দিম, মানে হয়তো ইমান মানে দি ইয়াতে লগাই দিম নামটো, মানে কেনে লগা হ'ব কমেণ্ট কৰিবচোন। এটা মহাৰাজা
আৰু ওপৰত বঢ়িয়াকৈ এটা ডিজাইন দি দিম। তো সেই ৰক আৰু গাইজ মানে মোক বহুতে কৈ থাকে মানে তো বহুত ওলাই যায় মানেতো কি জানে না কথাই প্ৰতি মানে কথাৰ সুৰখিনি লগাবাক লাগে মানেটোতো অলপ হ'লেওতো লগাব লাগে এই মানে তো বহুত হৈ যায় ডিম্পু যি কৈ থাকে মানে আৰু এই সেনা হান্তাই হৈছে কি হৈছে মোৰো ক'ব নোৱাৰিছোঁ আৰু ব্লগাৰ অসমৰ ডাঙৰ ব্লগাৰ হৈছোঁ ময়ো পাগলা এটা আধা পাগল দক আৰু গাইজ আজি কলেজ আছিল আৰু কলেজ আজি মই নেগলোঁ কাৰণ মাষ্টৰে মোক যাব হাক দিছি তই বাবা মাষ্টৰে কৈছি প্ৰিন্সিপালে মোক কৈছি বাবা তই আৰু কিমান আহিবি কলেজ তই আজি ইয়াত ছুটি ল আজি মোক প্ৰিন্সিপালে ছুটি দিছি এক্সট্ৰাকৈ ছুটি দিছি মোক কৈছি বাবা তই আৰু আহিব নালাগে তই আজি তই ঘৰতে থাক ঘৰৰ কাম চাম কৰগে আৰু কি ক'ম মাষ্টৰে ছুটি দিব লগা অৱস্থা হৈ গৈছে নাই মোৰ দিনে হৈ গৈছে গাইজ 2000 years later. ভাত চাহ দুপৰীয়াৰ ভাত চাত খালোঁ আৰু গাইজ এতিয়া বাজে 4টা টাইম 4টা হ'ল তো 4টা হ'ল যিহেতু এতিয়া মোৰ আছে গাইজ কম্পিউটাৰ কৰিব যাওঁ তাৰপৰা বহুত দিন এসপ্তাহ হৈ গ'ল কম্পিউটাৰ কৰাই নাই মাষ্টৰে ফোন কৰি আছে মোক হয় তাৰপিছত কি হ'ল বহুত দিন ধৰি যোৱা নাই কাৰণ আগৰ বাৰো যাওঁ আগৰ দিনা বৰষুণ দিলা কিবা কাৰণতে এনেকৈ বন্ধ হৈ যাই আছে আৰু কম্পিউটাৰটো বহুত দিন কৰাই নাই তো মাষ্টৰে ফোন কৰি আছে মোক তো যাবা কৈ আছে যোৱাই নাই মই আৰু গাইজ এতিয়া মোৰ মহাৰাজা লৈ আমাৰ কম্পিউটাৰ হৈ গ'ল কমপ্লিট শেষ আৰু তো এতিয়া আমি বৰ্তমান ভাৰ্গৱৰ গাড়ীখন লৈ আৰু আমাৰ মোৰ মহাৰাজাখন লৈ কিনে বঢ়িয়াকৈ আছোঁ আমি একঠেক যাই আছোঁ একঠেক বেলেগ একোতো নাই এনেই ওলাই আহিছোঁ ঘৰৰ পৰাই আৰু আমাৰ লগত আছে আমাৰ কৌশিক ভাই বহুত দিনৰ মূৰত কৌশিক কেনাই আজি বম আজি গাইজ ফুৰিব যাম লগত আছে ভাৰ্গৱ আহক আজি ভিডিঅ'টো চাওক কেনে লাগে তো আজি মোৰ মহাৰাজাখন আৰু সেইখন এণ্ট্ৰকখন লৈ যাই আছোঁ তো চাই থাকক আমাৰ নেক্সট ক্লিপগিলা কৌশিক ভাই লৈ আছে তো চাই থাকক গাইজ কেনে এটা লাগে ফাইনেলি গাড়ীত আহি গ'লোঁ আমি দিশাল আৰু মই এতিয়া আমাৰ দিশালৰ এইখনত আহি গৈছোঁ হায়াবুছাখনত তো গাইজ আগে আমাৰ ভাৰ্গৱ যাই আছে আমি ভাৰ্গৱৰ কাষত যাই কিনে আপোনালোকক দেখি আছোঁ আমাৰ ভাৰ্গৱৰ একদম পূৰা এইটো গাইজ দিশাল খবৰ কেনে খবৰ আছোঁ আৰু কিবাকৈ গাড়ী হ'ল থাকি ব্লগটো বনাব নোৱাৰি আৰু ভাৰ্গৱৰ যি চুটেনি দিছি চুটেনি পাগলা হৈ গৈছোঁ ঠিক ভাৰ্গৱে যি চুটেনি দিছি আমি গাড়ী পাত্তাই বনাই মা কি কৈছে বে আগত দেখি চাই থাককচোন আৰু দেখি আছোঁ ক্লিপ লৈ গৈ আমাৰ ইয়াত ৰেচ হৈ আছে আমাৰ দিশাল আগত আহিছে দিশালৰ মই দিশাল আমি আহিয়ে পাৰোঁ বৰভাগ কলেজ চাওঁৱে না বাবু ফটোকৰ পাই যদি সোমাই আহিছোঁ আহি কিনে বেলেগ চাইডে যাওঁ আমি থাকাটো বৰভাগতে আছোঁ কিন্তু চাইডটো বেলেগ চাইডে যাম আৰু এইবাৰ মই গাড়ী চেঞ্জ কৰিছোঁ আমাৰ দিশাৰ আগত গৈছে এইবাৰ ভাবছাৰো মই আছোঁ গাইছ বাবু আটাই যাক টিউশ্যনৰ পৰাই গাইছ আগত দেখি চাওকচোন গাইছ পথাৰৰ ছিজন না পথাৰহে কিবা সমস্যা খেতিৰ ছিজন না মোৰো মাজে মাজে ভুলতো ক্ষমা কৰি দিব আৰু খেতিৰ ছিজন সেইকাৰণে আৰু খেতি চেতি জাগি গৈছে মানুহবিলাক আৰু আমাৰ দিশাল ইয়াত দিশাল কিবা ক'বা নাগে চিম্পাঞ্চ জয় বেটাল দা কয় দিয়া একবাৰ কিবা ক'বা গপ ৰাভা ল'ৰা কি ল'ৰা ৰাভা তো ইয়াত চাওঁ এটা বস্তু চাব নেকি দিশালক চাওঁ আহকচোন আপোনালোকৰ এটা বস্তু দেখি আছোঁ চাই গাড়ী চলাইছি ঘূৰি তুলি কিনে গাড়ী চলাইছি কিহে চলাইছি তেনেকৈ গাড়ী চলা নাই ইয়াৰ বাপ্পাও তাৰ গাড়ী চলাৰ পচন্দ
দামাল ঘাটত দলং তো এইখানে বনাইছোঁ যি দলংখন সেইখন দলঙেদি আমি ফুৰিব যাই আছোঁ বৰ্তমান ইয় পানী কমছি দেখোন নাই কক এদিন পানী গৈছিল নাজাৰা এই দামত দলং নহয় দামাল ঘটৰা মানে দলংখন বনাইছোঁ বনাই থাকোঁতে আমি দূৰৰ পৰা দেখিছোঁ আজি মানে দলংখন দি ফুৰিব আহিলোঁ একবাৰ আমি এটা জয় শ্ৰীৰাম লাগে জয় শ্ৰীৰাম আৰু একবাৰ জয় শ্ৰীৰাম শ্ৰীৰাম মাৰি মাৰি ফুৰিব আহিছোঁ গাইছ এইটো মন্দিৰ ভগৱান আশীৰ্বাদ দিয়া হাই ছেকেণ্ডাৰী পাছ কৰোঁ এই ধূলা খা এই এখানি ৰাস্তা ভিতৰে আহিছোঁ ফুৰিব এই বাপা ভিতৰে ফুৰিব আহিছোঁ ভিতৰে থিয়া দি গাড়ী চলাত মচন্তাত আজি মানে গাঁৱত দেখিনে হৈছে গাঁৱলীয়া ব্লগ মানে গাঁৱলীয়া ৰাইডিং ব্লগ মানে আমি তাৰ পৰা বঢ়িয়াকে মানে কি বুলি কওঁ এতিয়া মানে ফুৰি চুৰি আহি পালোঁ তো আহি পাই কিনে মানে এতিয়া ডাইৰেক্ট আমি মামাথিৰ তাকে আহিলোঁ আৰু মামাথিৰ তাতে মানে সিদিনা মই দেখিছিলোঁ আপোনালোকক আৰু মানে বাৰ্থডে ব্লগ এটা দিছিলোঁ সৰু চলি এটা তো মানে সেই বাৰ্থডে বয়ত মানে ঘৰত পাইছোঁ তো মানে বঢ়িয়াকৈ লাইট চাইট মানে গাল গাছ লাইট চাইট লগাই দিছোঁ বঢ়িয়াকৈ মানে অলপমান হেৰি কৰি আহিছে আৰু ইয়াতে মানে আমাৰ অংকুৰ ভাই আৰু বাৰ্থডে বয়টো আছে আৰু গাছ ইয়াৰ মানে চুলি তুলি পুৰা কাটি দিয়া গেল মানে চুলি ঘূৰাই দিছে আৰু এতিয়া মানে ইয়াতে হেৰি কৰি আছে আৰু গাছ ভিডিঅ'টো বেছি দীঘলে নকৰোঁ ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ দিব তো আজিলৈ ইমানেই আছিল জয় ছাবস্ক্ৰাইব